হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। সেউজীয়া ধাননি পথাৰৰ মাজেৰে আন এক নতুন ঠাইলৈ মোৰ এই যাত্ৰা। চাংছোৱা ছাইনবোৰ্ডখন দেখিছেই। বৰ্তমান মই গৈ আছোঁ চাংছোৱা চাহ বাগিচাৰ মাজেৰে। মই কমাৰবন্ধা ৰোডেদি গটঙা হৈ গৈছিলোঁ, কাৰণ আমাৰ ঘৰৰ পৰা সুবিধা হয়। আপোনালোকৰ সুবিধা হ'লে যোৰহাট এটি ৰোডেদি মৌবন্ধা হৈ চাংছোৱাইদি আহিব পাৰে, আৰু যদিহে ইচ্ছা কৰে ট্ৰেইনেদিও আহিব পাৰে। যোৰহাট টু গোলাঘাট ট্ৰেইনত আহি মৌবন্ধা ষ্টেচনত নামি তাৰ পৰা খোজেৰেও যাব পাৰে, যিসকলে খোজকাঢ়ি ভাল পায়। শাৰী শাৰী চাহ বাগিচাৰ সেউজীয়া পৰিৱেশ দেখিলেই ভাল লগা। এইখন ভিতৰলৈ সোমাই যোৱা মূল গেট। ইয়াতে টিকেট কৰিব লাগে। গেটৰ ভিতৰে সোমাই যোৱা পথটোৰ দুয়ো কাষে শাৰী শাৰী গছৰ মাজেৰে আমাৰ যাত্ৰা। সঁচাকৈ এক সুন্দৰ সেউজীয়া শান্তিময় পৰিৱেশ। হয়, আমি য'ত উপস্থিত হৈছোঁহি এয়াই হৈছে কাজিৰঙা গল্ফ ৰিজৰ্ট। জানিব পৰা মতে এইটো হেমেন বৰুৱাৰ বাংলো আছিল। বৰ্তমান পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ব্যস্ততাময় সময়ৰ পৰা কিছু আছুতীয়াকৈ প্ৰকৃতিৰ মাজত কটাব বিচৰাসকলে এই ঠাইলৈ আহিব পাৰে। ইয়াত থাকিব পৰাকৈ অতিথিশালা অৰ্থাৎ গেষ্ট হাউচৰো ব্যৱস্থা আছে। ল'ৰা-ছোৱালীয়ে খেলিব পৰাকৈ জোলনা, স্লাইডছ আদিৰ সুবিধা আছে। গতিকে নিজৰ পৰিয়ালৰ সৈতে কিছু সময় ইয়াত আহি উপভোগ কৰিব পাৰে। বৰষুণৰ বাবে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লগা হ'ল। যিমানখিনি পাৰিছোঁ মোৰ মোবাইল কেমেৰাৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয়, কাৰণ ময়ো আহি ভালেই পাইছোঁ। লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ এই যাত্ৰাৰ আপোনালোক সহযাত্ৰী হ'ব বুলি আশা ৰাখিলোঁ। আজিলৈ ধন্যবাদ। লাভ ইউ অল।